মজ্জা আমাৰ মানুহবোৰৰ জীৱনলৈ যেনেকৈ এটাৰ পিছত এটা সমস্যা আহিয়ে থাকে ঠিক তেনেকৈ আমাৰ মানুহৰ শৰীৰবোৰতো এটাৰ পিছত এটাৰ বেমাৰ সৃষ্টি হৈয়ে থাকে আৰু সেই বুলিনো আমি খোৱা বাদ দিম নে তাকো আমাৰ প্ৰিয় টেঙা ঠাণ্ডা দিনটো পৰিলে একদম টেঙা জুতি ল'বলৈ বহুত ভাল হয় নহয়নে বাৰু আৰু মই ছোৱালী অৱস্থাত থাকোঁতে যেনেকৈ টেঙা খাবলৈ পাইছিলোঁ বিয়া হোৱাৰ পিছত কিন্তু একেবাৰে খাবলৈ নোপোৱা হৈ গৈছোঁ কাৰণ মই য'ত বিয়া হৈছোঁ তাত ক'তো টেঙা বুলি কোৱা বস্তুটোৱে নাই আছে কোনটো টেঙা আছে জানেনে নেমু যে জৰা নেমু সেইটোহে আছে সেইটো জানো তেনেকৈ খাব পাৰি সেইটোৰ সোৱাদ জানো কিবা আছে মই এইটো একেবাৰে ভাল নাপাওঁ আৰু মোৰ প্ৰিয় টেঙাবোৰ হৈছে এইবোৰহে কমলা টেঙা জলফাই টেঙা ৰবাব টেঙা তেতেলী টেঙা এইবোৰহে মানুহজনক কৈ কিবাকে আনালোঁ ৰাতিতহে পাতিছিলোঁ আচলতে মই দুপৰীয়া ভাগতে আনিবলৈ গৈছিলোঁ মানুহজনক কিন্তু দুপৰীয়া ভাগত বজাৰ সমাৰ বন্ধ আছিলে আমাৰ ইয়াতে বজাৰৰ মানুহ এজন ঢুকাইছিলে সেইবাবে বন্ধ দিছিলে অকণমান টাইম আধা দিন বন্ধ দিছিলে তাৰপিছতে ভাটিবেলা গধূলি হৈয়ে গ'ল আৰু সেইকাৰণে অনা নাছিলে ননাৰ কাৰণে মই অকণমান অভিমান কৰি দেখুৱালোঁ যে গধূলি টাইমত তাৰপিছত লগে লগে গৈ আকৌ আনি দিলে তাৰপিছত ৰাতিয়ে মই আকৌ এটা টেঙা খালোঁৱেই দুটা বেলেগ বেলেগ টেঙা আনিছিলে আৰু দুটা কমলা টেঙা আনিছিলে সেই দুটা জানো কি টেঙা হয় নাজানো নাম চাম ধুনীয়া মিঠা আছিলে খাবলৈ সেইটো মই ভিডিঅ' নকৰিলোঁ আছে এটা থৈ দিছোঁ সেইটো মই ভিডিঅ' কৰি দেখুৱাম আপোনালোকক আৰু আচলতে আমি ছোৱালীবোৰে এনেও টেঙা পাগল হয় সকলোৱে টেঙা ভাল পায় মোৰ নিচিনাই সকলোৰে প্ৰিয় যিকোনো টেঙাই হওক আৰু টেঙা খাবলৈ পাই আজি মোৰ মনটো পূৰা ফূৰ্তি লাগি গৈছে বহুত দিনৰ মূৰত খাইছোঁ যে কিজানি 2 বছৰ মানে হ'ল কমলা টেঙা খাবলৈ নোপোৱা কিনি খোৱাও হোৱা নাছিলে তেনেকৈ আজি পূৰা খালোঁ ঠকচি অকলেই খালোঁ কাকো দিয়াও নাই কোনো নাছিলেও ঘৰত মই অকলে আছিলোঁ সেইবাবে তেনেকৈ খালোঁ এটা চকলাই খাইছোঁ এটা আকৌ এনেকৈ খাইছোঁ আৰু ওচৰে পাজৰে লগ হৈ খাবলৈ কোনো মোৰ লগৰীও নাই কোনো মোৰ বান্ধৱীও নাই কি ক'ম আৰু মই ক'তো ওলাই নাযাওঁৱে যে আৰু ওলাইনো ক'ত যাম আমাৰ এইখিনি এনেও গাঁৱৰ নিচিনা নহয় আমাৰ এইখিনি অকণমান টাউনীয়া টাইপে পৰে সেইবাবে আগতে যেতিয়া মই মামাহঁতৰ ঘৰত আছিলোঁ তেতিয়া পূৰা সদায় টেঙা খাবলৈ পাইছিলোঁ পূৰা লগ হৈ খাইছিলোঁ মাহীহঁতৰ লগত বা লগৰী কেইজনীৰ লগত তেনেকৈ সদায় চকলাই খাই থকাৰ নিচিনাই হৈছিলে আৰু জলফাই টেঙা শিলিখা এইবোৰতো এনি টাইম পকেটতে আছিলে গ্ৰাউণ্ডৰ পকেটতে হওক বা হাফ পেণ্টৰ পকেটতে হওক মুঠতে থাকিবই লগত আৰু এতিয়া যেতিয়া বিয়া হৈ আহিলোঁ বিয়া সোমালোঁ তেতিয়াৰ পৰা সকলো বস্তু কিনিয়ে খাবলগীয়া হয় মানে ইয়াত খাবলগীয়া বস্তু বুলি ক'বলৈ গ'লে একোৱে নাই সকলোখিনিয়ে কিনি খাব লাগে কি ক'ম আৰু বজাৰখন ওচৰতে কাৰণেহে কিনি খাবলৈ পাইছোঁ বজাৰখন যদি দূৰত হ'লহেঁতেন তেতিয়াতো আৰু কিজানি শুকাই মৰিলোহেঁতেন জিভাৰ লোভত জিভাৰ পানী শুকাই গ'লহেঁতেন কিজানি কি ক'ব আৰু তথাপিও ভগৱানক চিন্তি এডাল কমলা টেঙা ৰুই থৈ দিছোঁ কিন্তু এবছৰ পাৰ হৈ গ'ল এতিয়া মোৰ সমানে হ'ল পিছলৈ কি হয় নাজানো আৰু লাগিবনে নালাগিব নাজানো এইখন ঘৰত শুনিছোঁ কমলা টেঙাৰ বিধানেই নহয় হেনো যিমানে কমলা টেঙাৰ গছবোৰ আছে এনেই আছে গছ কেইডালহে আছে কমলা টেঙা হ'লে এটাও নালাগে কিয় বা নাজানো দেই মাটিখিনিয়ে সাৰ নোপোৱা নেকি যেতিয়া মই ছোৱালী আছিলোঁ তেতিয়া মই এনেকৈ খাইছিলোঁ চকলাই টকলাই থকা মানে নিয়মেই নাই আৰু এনেকৈ খাই দিওঁ পূৰা একদম গছৰ পৰা পাৰি লওঁ ধুই লওঁ ধুনীয়াকৈ বাকলিটো চেলালেই খাব পাৰি আৰু মজ্জা মিঠা